এতিয়া মই কেৰাহীত তেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। গৰম হ'ল, এতিয়া কাটি লোৱা পিঁয়াজকেইডোখৰ দি দিছোঁ। ভালদৰে লৰাই তাৰপাছতে এতিয়া মই হালধি মছলা যিহেতু মই তেলত দিওঁ, তেলতে দিছোঁ। জিৰা গুড়ি, মিট মছলা, জলকীয়া গুড়ি। এতিয়া মই খুন্দি পিচি লোৱা নহৰু আদাখিনি এড কৰি দিছোঁ। লগতে ভালদৰে সিজিবৰ কাৰণে ল' ফ্লেমত লৈছোঁ। গেছটো ল' ফ্লেমত থ'লে মানে দেৰি নাযায়। এতিয়া মাংসখিনি ভাল হয়। মই মাংসখিনি ধুই লৈছোঁ ধুনীয়াকৈ। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি তেলত ভালদৰে লৰাই সিজিবলৈ দিম অকণমান। ভালদৰে মিলাই লৈছোঁ। তকচুত কি ধুনীয়া কালাৰ উঠিছে। মই এতিয়া আলু এড কৰিছোঁ। যিহেতু আলু মই কমকৈ খাওঁ আমি, সেইবাবে আলু কমকৈ দিছোঁ। আপোনালোকে নিজৰ হিচাপত দিব। মই এতিয়া নিমখ নিজৰ সোৱাদ অনুসৰি দিছোঁ। নিমখখিনি দি ভালদৰে লৰাই আকৌ অলপ সিজিবলৈ দিম। কচুখিনি এড কৰি দিছোঁ। এতিয়া থুই কচু গাহৰিৰ লগত যিহেতু বহুত ধুনীয়াকৈ মিলে, চব্জিখন বহুত ধুনীয়া গ্ৰেভি কৰি তোলে। থুই কচু আৰু গাহৰি মাংস লগত মজাই বেলেগ। খাই চাব আপোনালোকেও থুই কচু গাহৰি বিলাহী, বহুত মজা লাগে খাই। চাওকচোন বাৰু কি ধুনীয়াকৈ কচুখিনি মাংসৰ লগত সামৰি ল'লে। কি ধুনীয়া লাগিছে চব কালাৰটো। এতিয়া মই কাটি ৰখা বিলাহীকেইডোখৰ এড কৰিম। ধুনীয়াকৈ এড কৰি দিছোঁ। ভালদৰে লৰাই দিম। কি ধুনীয়া লাগিছে চাওকচোন বাৰু। মাংস কিপিচ কিমান কোমল কোমল, খাবলৈ কি মজা লাগিব চাওকচোন বাৰু আপোনালোকে দেখি। চাওকচোন বাৰু কি ধুনীয়া লাগিছে কালাৰটো। এতিয়া মই অলপ পানী এড কৰিম জোখ অনুসৰি। মই বেছি পানী নিদিওঁ। এই পানীটো ধুনীয়াকৈ অকণমান শুকুৱাম, অকণমান গ্ৰেভি টাইপত ৰাখিম পানীটো। কি ধুনীয়া লাগিব খাই। ৰেচিপিটো এতিয়া ঢাকনিখন খোলাৰ অকণমান পিছত হৈ যাব। 10 মিনিট 15 মিনিট উতলাই দিছোঁ। দেখিছেনে কি ধুনীয়া হৈ চাওকচোন। 5 মিনিটৰ পিছত কাটি লোৱা ধনিয়াখিনি মই এড কৰি দিছোঁ। কি ধুনীয়া লাগিছে। এতিয়া আমাৰ চব্জিখিনি পৰিৱেশন কৰিব পৰা হৈ গ'ল। আজিলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং।